ময়দাৰ খাজুৰিটো বনাবৰ বাবে আমাক লাগিব 4 কাপ ময়দা, 1 কাপ ৰিফাইন তেল আৰু 1 কাপ চেনি, ডাঙৰ চামুচেৰে 2 চামুচ চফ, বেকিং পাউডাৰ 1 চামুচ আৰু অলপমান পানী। ময়দাখিনিত প্ৰথমে বেকিং পাউডাৰখিনি সানি লৈ ভালদৰে মিহলি কৰি ল'ম। ইয়াৰ পাছত আমাৰ ময়দাখিনিত ৰিফাইন তেল 1 কাপ যিখিনি লৈছিলোঁ সেয়া দি দিয়া হৈছে। আমি যেনেদৰে আটা ৰুটি বনাবৰ কাৰণে আটাখিনি মঠি থাকোঁ তেনেদৰে আমাৰ ময়দাখিনি তেল দি মঠি থাকিব লাগিব। মঠি হোৱাৰ পাছত যেতিয়ালৈকে আমাৰ হাতৰ তলুৱাত এনেকুৱা এটা লাডু নবনে তেতিয়ালৈকে ময়দাখিনি মঠি থাকিব। এতিয়া সেই সানি থোৱা ময়দাখিনিত আমি লৈ থোৱা 1 কাপ চেনি দি দিয়া হৈছে। চেনিখিনি দিয়াৰ পাছত অলপ টাইম ময়দাৰ লগত মঠি থাকিব। এতিয়া আমি সেই মঠি থোৱা ময়দাখিনিত লৈ থোৱা 2 চামুচ চফ দি দিয়া হৈছে। চফখিনি দিয়াৰ পাছত এতিয়া ময়দাখিনি ভালদৰে মঠি লোৱা হৈছে। এতিয়া ইয়াত অলপ অলপকৈ পানী দি মঠি থাকিব লাগিব যেতিয়ালৈকে আমাৰ এটা ড বনি নাযায়। এতিয়া চাওক আমাৰ বহুত ধুনীয়াকৈ ডটো ৰেডি হৈ গৈছে। আটা লাডু বনোৱাৰ দৰে আমি এতিয়া সৰু সৰুকৈ লাডু বনাই ল'ম। খাজুৰিখিনি বনাবৰ বাবে আমাৰ সকলোখিনি এনেদৰে ৰেডি কৰি লোৱা হ'ল। গেছটো অন কৰি আমি এখন কেৰাহীত এতিয়া 1 কাপ তেল দি ল'লোঁ। নিজৰ ইচ্ছামতে তেলটো দিব পাৰিব। এতিয়া আমি এটা এটাকৈ ইয়াত খাজুৰিখিনি হ'বৰ বাবে বনাই থোৱা পিঠাখিনি দি দিয়া হৈছে। খাজুৰিখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি সিজাই থাকিম। 5 মিনিটমান তেলত ভজাৰ পাছত এয়া চাওক আমাৰ খাজুৰি ৰেডি হৈ গৈছে।